গুড মৰ্নিং সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি আজি বাগানত সোমালোঁ পাত ছিঙিলোঁ। মানে ইমান কুঁৱলী পৰি আছে, পূৰা কুঁৱলী মাৰি আছে, মানে পূৰা কুঁৱলী আৰু পাতবিলাক এনেকুৱা তিতি আছে, ছিঙিবলৈ মানে হাতবিলাক একদম মানে কিবা লাগি গৈছে। ৰাতিপুৱা শুই উঠি নিছিঙিলে মানে কি হ'ল, পাছত মানে কি হ'ল ৰ'দটো মানে ইমান চোকাকৈ ওলায়, মানে ছিঙিবলৈ মন নাযায়। ৰাতিপুৱা ছিঙিলে ভাল হ'ল, ৰ'দটো তেনেকৈ নোলায়। এতিয়া ৰ'দটো ওলাইছে বাৰু। মই ৰাতিপুৱা প্ৰায় 5:30মানৰ পৰা সোমালোঁ। 5:30মানৰ পৰা ছিঙি আছোঁ আৰু কিমান ছিঙিছোঁ দেখুৱাই দিছোঁ বাৰু অলপ। ইমানখিনি বেছি নহয় আৰু 20 কেজিমান ছিঙিছোঁ আৰু ছিঙিবলৈ যাম আৰু অলপ ৰুই লৈছোঁ। এইবছৰ ধান আমাৰ কটা হ'ল আৰু আধি দিয়া হ'ল। এইখিনি চাই লওক, আৰু আনিবলৈ আছে। আধি দিলোঁ, ঘৰত কৰা নাই। এইখিনি কালি আনি থৈছে আৰু এতিয়া মাৰিবলৈহে অলপমান দিগদাৰ হ'ব। মাৰিবলৈ দিগদাৰ হ'ব মানে এই চলখন দেখিছে আৰু এইডোখৰ অকল ইটা পাৰি দিলোঁ। ইটা পাৰি মেলি অকল মছলাটো ঢালি দিয়া হ'ল, প্লাষ্টাৰ কৰা নহ'ল। এতিয়া মৰণা মাৰিবলৈকে মানে জেগা নহৈছে। প্লাষ্টাৰ কৰিলোঁ। এতিয়া পটককৈতো নুশুকাব, কাৰণ ট্ৰেক্টৰ উঠি দিয়া হয়। ট্ৰেক্টৰ উঠি দিলেতো প্লাষ্টাৰ ভাঙি যাব। তাকে এতিয়া ক'ত মাৰিম তাকে চিন্তা কৰি আছোঁ। মই বেলেগত জেগা উলিয়াব লাগিব। আৰু এইডোখৰতো এতিয়া প্লাষ্টাৰ কৰিলে প্ৰায়তো উপলিব কেইবাদিনো, আৰু ধানখিনি তাত একেৰাহে থ'ব নোৱাৰি। বৰষুণৰ কথা, কালি ৰাতি যোৱা ৰাতি বৰষুণ দিছিলেই অলপ অলপ। সেইটো কাৰণে মানে ধানখিনি সোনকালে মাৰি ল'ব লাগিব। আৰু এইডোখৰলৈতো ৰ'ব নোৱাৰি। এইডোখৰতো প্লাষ্টাৰ আজি কৰিলোঁ, প্ৰায় আৰু 10 দিনমান ৰ'ব লাগিব, কাৰণ ট্ৰেক্টৰে মৰণা মাৰি দিয়াৰ লগালগ পকাটো ভাঙি যাব পাৰে। সেইটো কাৰণে বেলেগ এডোখৰতে জেগা উলিওৱাৰ ব্যৱস্থা কৰিব লাগিব। এইডোখৰতে অলপ ভাবিছোঁ জেগাটো উলিয়াওঁ নি, ঘৰৰ ছাইডত মানে। হ'লেও অলপ ঠেক হ'ব, ঠেক হ'লেও উপায় নাই, এনেকৈ মাৰিব লাগিব। আগতে মই বাইকে মাৰিছিলোঁ, মটৰচাইকেলে। এতিয়া মটৰচাইকেল মানে ৰাতিপুৱা লৈ যায়, আৰু মানে কি মটৰচাইকেলে একেৰাহে ঘূৰি থকা আমনি লাগে নাই। সেইটো কাৰণে এবাৰ ট্ৰেক্টৰে লগাব লাগিব। মই আগতে এবাৰ মাৰিলোঁ মটৰচাইকেল, আৰু এবাৰ মাৰিলোঁ গাড়ীয়ে। কিন্তু কাৰখনে মাৰিবলৈ মন নাই, আৰু এইবিলাক কাৰেতো মৰা বস্তু নহয় এইবিলাক। সেইটো কাৰণে ট্ৰেক্টৰ মাৰিব লাগিব। আৰু এইডোখৰ জেগাই উলিয়াইছোঁ, দেখিছে আৰু এইডোখৰতে যেনে তেনে ট্ৰেক্টৰখন ঘূৰাব লাগিব, উপায় নাই নহ'লে। ট্ৰেক্টৰখন ঘৰৰ নহয় বাৰু, বেলেগৰ। ইয়াতে ঘূৰাব লাগিব যেনে তেনে। এইডোখৰে এতিয়া ঠিক কৰিম বুলি ভাবিছোঁ আৰু এতিয়া ৰাতিপুৱা ভাত সাঁজৰ খাই লওঁ, খাই মেলি আকৌ পাত ছিঙিবলৈ যাব লাগিব। আজি ভাত একদম নিৰামিষ আৰু একদম লাই শাক ভাজি আৰু আলু। ভাতটো খাই উঠিলোঁ আৰু একদম চিম্পুল আৰু লাই শাক ভাজি আলু, আৰু খাই ভাল লাগে গৰমে গৰমে। আৰু লাই শাকৰ এতিয়া নতুন লাই শাক খাইতো একদম ভালেই লাগে ন, গৰমে গৰমে ভাতটো খাই দিলোঁ। এতিয়া আৰু কেইখিলামান আছে আৰু ছিঙিলৰ ৰ'দটো মানে নহ'লে কাঢ়া হৈ আহি আছে। বৰ্তমান গা পা ধুই আজৰি হ'লোঁ আৰু পাত ছিঙি মেলি আহি। হ'ল নহয়, ক'ত লুকাইছা? এইফালে চা আকৌ, চোৱা আকৌ, স্কুল যাব হ'ল, ওলাইছে নাই? আৰে ল'ৰা ছোৱালী চব যাব এতিয়া, ৰ স্কুল চাই লুকাই আছিলে প্ৰথমতে নাযাওঁ বুলি নে কি? এইফালে চোৱা। বেটা, তুমি স্কুলৰ পৰা আহিলে দৌৰ মাৰি নাহিবা দেই, দৌৰ মাৰি নাহিবা। দেই, ইমান উৎপাত মানে। স্কুলৰ পৰা আহিলে দৌৰ মাৰি আহে মানে ৰাস্তাটো। জাতিলাও গছজোপা কেইটামান কলি আছে দেই, মই আপোনালোকক দেখুৱাই আছোঁ। এয়া দেখিছে আৰু এইফালে দেখিছে, এজোপা কলি আছে। আৰু কেইটামান আছে, ৰ'ব মই আপোনালোকক দেখুৱাই আছোঁ। আৰু কেইটামান আছে এইফালে আপোনাৰ।
এইজোপা লাগিছে আৰু কেইটামান। এই জাতিলাওজোপা বহুত কলিয়ে। ৰ'দ যাক চাওক না, আজি ইমান চোকা ৰ'দ দিছে। ৰাতিপুৱা হ'লে ঠাণ্ডা লাগে, এতিয়া ৰ'দ যাক ওলাই গ'লে একদম এতিয়া গৰম উঠি আহিছে আকৌ। বেটাও স্কুলৰ পৰা আহি পাবহি হ'ল আৰু। মই পাতখিনি ভৰাব হ'ল আৰু ভৰাই মেলি আজৰি হৈ দিব লাগে। সোনকালে আহিব গাড়ী, মানে যাওঁতে সোনকালে যাম মানে। ঘূৰি আহিলে মানে গধূলি হয়, সেইটো কাৰণে যোৱা টাইমতে পাতখিনি দি দিওঁ, আৰু যোৱা টাইমত অলপ সোনকালে পাৰ হৈ যায়, মানে পাতখিনি সোনকালে দি দিয়া হয়। ঘূৰি যাওঁতে মানে ৰাতি হয়, সেইটো কাৰণে মানে যাওঁতে দি দিওঁ, মানে ঘূৰি অহালৈ বাট নাচাওঁ আৰু। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।